Hello friends, welcome to back my channel. Body roomot আজি ভিডিও এটা বনাইছো আপোনালোকক বহুত দিন লগ পোৱা নাই মাংস বনাবলৈ লৈছো এটো পিয়াজ কাটি আছো বয়লাৰ মুৰ্গী অলপমান আনিছিলো খোৱা মানুহ নাই অভি আৰু মই খাম অভি আৰু মই খাম বনাই আছো আৰু মোৰ লগত আছে অভি হল কেমেৰামেন দেখিছে তাকে অভিয়ে ভিডিঅ' দি থাকে অভি আছে মোৰ লগত বনাই আছো চাই থাকক আপোনালোকে দেখাই আছো ভাল আৰু জুইতে বনাম আজি জুই হৈছে এইটো ইয়াতে বনাম বাহিৰত বনাই আছো এইটো বাহিৰত আছে বাহিৰতে বনাম ঠিক আছে এইখিনি মাংসখিনি ধুই আনিলো এতিয়া মাংসখিনি ধুই আনিলো এতিয়া বনাম এতিয়া লাহেকৈ আপোনালোকক চাই থাকিব আপোনালোকক দেখাই আছো কেৰাহী বহাই দিলোঁ কেৰাহীখন বহুত ডাঙৰ মাংস আকৌ ইমান নহ'বই অলপমানহে আনিছোঁ ঘৰৰ মানুহ নাই অভি আৰু ময়ে খাম আপোনালোকক দেখাই আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে ইয়াত তেল দি আছোঁ কেৰাহীখন জ্বলিয়ে গৈছে নহ'লে ইয়াত তেল দি আছোঁ তেল দিয়া হ'ল গৰম হোৱালৈকে ৰখক চক কেনেকুৱা বনাইছোঁ শেষলৈকে চাব ভিডিঅ'টো পিঁয়াজ দিলোঁ পিঁয়াজটো ৰঙা হোৱালৈকে অলপ ভাজিম लाल तो हो ही गया ना হ'ব ৰঙা হোৱালৈকে ভাজিম চাই থাকক তাৰপিছত ইয়াৰ পিছত এইটো আদা ৰচুন আৰু জলকীয়া কেঁচা জলকীয়া পেষ্ট আছে পেষ্ট দিম আৰু শুকান জলকীয়া দিবলৈ পাহৰিছিলোঁ এতিয়া দি দিম দুই তিনিটা শুকান জলকীয়া দি দিম এই শুকান জলকীয়া দি দিম ধুই কিনে দি দিলোঁ শুকান জলকীয়া দি দিলে টেষ্টটো আহিব এতিয়া চাই থাকক দেখাই আছোঁ ৰঙা হোৱালৈকে ভাজিব লাগিব তাৰপিছতে আদা আৰু নহৰুটো দিম তাৰপিছত লাহে দি থাকিম বিলাহী লৈ নক বিলাহী এইটো আমাৰ অভিয়ে বনাই আছে চব সি বোলে সিয়ে ভাজিব পিঁয়াজখিনি তাকে দি দিছোঁ চাই থাকক পিঁয়াজখিনি ৰঙা হ'ব ধৰিছে এতিয়া ৰচুন আদা পেষ্টটো দি দিছোঁ ৰচুন আদা পেষ্টখিনি দি দিওঁ যিমান আছে দি দিছোঁ ৰচুন আদা পেষ্টখিনি দিয়াৰ পিছত এইখিনি অলপ ভাজিম ৰচুনৰ গোন্ধটো যোৱালৈকে এইখিনি অলপ ভাজিম অলপ ৰচুনৰ কেঁচা গোন্ধটো আদা কেঁচা গোন্ধটো অলপ যোৱালৈকে ভাজিম ইয়াৰ পিছতে মাংসখিনি দিম চাই থাকক লাহে লাহে কৰি থাকিবলৈ মন নাই যে দি দিলোঁ একেলগতে আৰু মাংসখিনি দি দিলোঁ অভিও গুচি গ'ল বেমাৰ চেমাৰ এখন হেৰি কৰিব লগা বাহিৰতে বনাব লৈছে আৰু ঘৰৰ ভিতৰত বনোৱা নাই বাহিৰতে বনোৱা হৈছে ঢালিব হোৱা নাই চাই থাকক এতিয়া যিমান পাৰোঁ মছলাখিনি দিম তাৰপিছতে বনাই শেষ হোৱাৰ পিছতে আপোনাক দেখাই আছোঁ আপোনালোকক এইটো হৈছেগৈ আৰু এতিয়া লাহেকৈ পানী ঢালিম মাংস তেলখিনি ওলাইছে এই ৰচুন এটা দি দিলোঁ
অলপ দেৰি হ'লে আৰু 20 মিনিটমান থাকিলে সিজি যাব এইটো চাওক অভিয়ে টেষ্ট কৰিছে দেই সি ৰ'বই পোৱা নাই সি টেষ্ট কৰি লৈছে চাওক अच्छा है बस थोड़ा सा नमक कम है মাংসখিনি হৈ গ'ল কেনেকুৱা হৈছে কালাৰটো ক'বচোন খাই কিনে মই টেষ্ট কৰি চাইছিলোঁ ভাল লাগিছিলে খাই এতিয়া ভাতটো বাঢ়ি আছে ভাতৰ লগত আৰু খাম আৰু চব কেনেকুৱা হৈছে ক'ব আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ লাইক আৰু শ্বেয়াৰ কৰি দিব লগত আমাৰ অভিক দেখাই দিছোঁ অভিয়ে অথনিৰ পৰা তাক দেখুওৱা নাই বেয়া পাইছে অভিক চাই লওক এইফালে এইখিনি মাংসখিনি এইটো ঠিক আছে আজিলৈ ৰাখিছোঁ বাই